মোৰ প্ৰভাৱ নামৰ প্ৰভাৱ বহুত বেছি আহে তেওঁ লগতে নাম উচ্চাৰণ হৈয়ে থাকে গতিকে তেওঁৰ ওচৰত কোনো বস্তু বেয়া আহিব নোৱাৰে এইবুলি মানে যমে কিংকক কৈ আছে হে ৰাম নামৰ দৈহিক হৰি নকৰন্ত ৰক্ষা ৰাখে হৰি দৈহিক নামৰ হেন কক্ষা নাম দোহিটো এইটো পাতকী তাক ক্ষয় কৰিব লাগিব গতিকে কাৰণে কৈছে ৰাখে হৰি দৈহিক নামৰ হেন ৰক্ষা নামে তাক ৰক্ষা কৰিব হে ৰাম অচিন্ত মহিমা নাম এৰ আত্মখেদ শুন তোৰ সংশয় দিওঁ পৰিছেদ তোৰ মনৰ সংশয়বিলাক ছেদ কৰি দিছোঁ এই ছেদৰ সংশয়টো শুনি ল হে ৰাম মহা পাতকীও ক্ষয়ৰ নিমিতে নেলাগে হৰিৰ নাম সতত স্মৰিতে নাম যদি হৃদয়ত ভৰিয়ে থাকে বেলেগ নাম সোমাবলৈ তাত ঠাই নাই গতিকে সেইবোৰ বেয়া দুৰ্নীতি কুনীতিবোৰ বোলে আঁতৰত গুচি যাব নিমিতে হে ৰাম ৰাম কৃষ্ণ নাম যিটো লয়ে একবাৰ কোটি জনমৰো পাপ ভস্ম হৈ তাৰ কোটি কোটি জন্ম যিমান পাপ আছিলে তেওঁ নামত চব ভস্ম হৈ গৈছে হে ৰাম আপুনি আগতে পাইলি শাস্ত্ৰৰ প্ৰমাণ দ্বিজ জামিলে যেন পাতকী প্ৰধান এনেকুৱা এজন ভকত অজামিল এনেকুৱা এজন ভকত তেওঁ কোনো ফালৰ পৰা চাৰিটা ৰাস্তা আছে তেওঁৰ ওচৰত বেয়া বস্তু কোনোফালেই যাব তেওঁ ইমানেই তেওঁ নামৰ দোহিত হৈ আছে গতিকে কিংকক কৈছে সেইজন ভকত অজামিল এই বুলি সেই কিংককেইটাক যমে কৈ আছে হে ৰাম লাজকাত কাজ মৰ্যাদা এৰিলে যেন নত মিলে ছাগলীটো দ্বিজ হেন খেলপত ছাগলী নিচিনা জিভা লটপট কৰি আছে সেইকাৰণে নাম দিলে দক্ষ ছাগলী মুখা গতিকে সেই তেনেকুৱাত কিছু মানে হেৰিটো থাকিব নোৱাৰে কিন্তু মুখখনে লেপলেপাই থাকিব ছাগলী মটন হয়তো কৈছে লপট তাৰ কাম নাই হে ৰাম অসত্য অশুদ্ধ চিতে নজানে কৃষ্ণক নাৰায়ণ আইস বুলি ডাকিলে পুত্ৰক আইস নাৰায়ণ বুলি অজামিলে মাত দিলে প্ৰভু ভগৱন্তই ভাবিলে মোৰ ভক্তজনে নামটো লৈয়ে আছে গতিকে কিবা বিপদত পৰিছে এইবুলি মানে পুত্ৰক ডাকিছে হে ৰামে তেখেতৰিল পাপ
বন্ধন ৰহন্তে পাইলে মুকুতিকো নাম সুমৰি মৰন্তে। নাম মুখত যদিও মৰিছিলে, নামৰ মুখেদি প্ৰভু ঈশ্বৰ আহি গ'ল মৰন্তে। কহিলো বেদৰ তত জানিবি নিশ্চয়, নামৰ অভ্যাসে মাত্ৰ কৰে পাপ ক্ষয়। যিমান আছিলে নাম যিমানেই ল'ব, পাপৰ ক্ষয়বোৰ গুচি যাব। ৰাম পাতকীৰ বাসনাৰ ক্ষয়ৰ নিমিতে, সততে নামক সুমৰিব লাগে নিতে। নাম উঠোঁতে বহোঁতে যাওঁতে থাকোঁতে তেওঁ নাম বোলে লৈ থাকিলেহে এই দেহাটো বোলে সুচিত্ৰ হয়, ক্ষয় হয়। ৰাম এতেকে শাস্তে কৰয় সদায়ে স্মৰণ, তেবে সেৱা সনা গুচয় শুদ্ধ হৈ গুমন। তেতিয়া ভাল ধৰণে যদি তেওঁক লৈ থাকে, এই দেহাটো যদি শুদ্ধ হৈ থাকে, এই পৃথিৱীত যিমান আছে বিভ্ৰাংগ আদি কৰি টাচ কৰিব নোৱাৰে, আহিবই নোৱাৰে। গতিকে মন ঠিক থকাজনে, নাম ঠিক থকাজনে, লৈ থকাজনত কোনো বস্তু আহিব নোৱাৰে। ৰাম তেবে সেন চাৰৈ কৃষ্ণ চৰণ তৰতি, ইহাৰ প্ৰমাণ জান অসংখ্য সপ্ৰেম ভকতি। তেওঁৰ লগত প্ৰেম ভকতিবোৰ সম্পূৰ্ণ যেতিয়া আছে, তেওঁ কোনো কাষ চাপিব নোৱাৰাকৈ তেওঁ বহি আছে। ৰাম বুলিবি নামেষে যেবে সাধে সৰ্বে অৰ্থ, স্মৃতি শাস্ত্ৰৰ মনে তেবে সবে ভৈল ব্যৰ্থ। এইবিলাক নাম স্মৃতি যদি বোলে আজি কৰিলোঁ কাইলৈ নকৰিলোঁ, প্ৰভু নাম নল'লোঁ, এদিন ল'লোঁ, এইবিলাকত ব্যৰ্থ, একো নাই। এক মন চিত হ'লে যাব পাৰে, আৰু যিকোনো কৰ্মটো হ'ব পাৰে। দুই মন লগাই দিলে ব্যথাত পৰি যাব, নাথাকে। ৰাম হৰিৰ নামেষে পাৰৈ পাতক খণ্ডিতে, কিয় ঋষি সবে হৈব আন প্ৰায়শ্চিত। এতিয়া আমাক কোনোবা এজনে কিবা এটা বেয়া কৰিলে, ভুল কৰিলে, তেওঁক বামুণ সঞ্জমানি প্ৰায়শ্চিত কৰিছে। এওঁ আকৌ অজামিলে সেইজন বামুণ নালাগে, সেইজন বামুণৰ মুখতেই বেদ, তেখেতৰ মুখতেই বেদ আছে। 4 শাস্ত্ৰ, 14 শাস্ত্ৰ, 18 পুৰাণ তেওঁৰ মুখতেই আছে, তেওঁ প্ৰায়শ্চিত কৰিব পাৰে। ৰামিহাৰ উত্তৰ দিওঁ শুন দূত গণাওঁ, বাহৈ জানি আত পৰে যত মহাজন। তেওঁ বহুত ধন, মোকে কিনা প্ৰভু, মোক কিনিবলৈ তেওঁৰ ওচৰত ইমানেই ধন। গতিকে তোমাৰ ধন নালাগে নামৰ ধনৰ বিনা, তোমাৰ নাম ধনেই মোৰ বহুত, কেলৈ লাগিছে এসোপা ধন বেলেগে, সেইবুলি তেওঁ কৈছে।
হে ৰাম পৰম ৰহস্য হৰি নাম ক ন জানে বিহে আন প্ৰায়চিত কৰ্ম কবাখানে হে ৰাম যেন মৃত্যু সঞ্জীৱনী ঔষধতে সাৰ মৰা কুজি আইব হেন প্ৰভাৰ তাহাৰ প্ৰভাৱ মৰাক জীয়াই থৈ পায় যেনে বেউলাই মৰাক জীয়াই আনি দেখুৱাইছে ৰাজসভাত গতিকে ঠিক মৰাকো জীয়াব পাৰে তেনেকুৱা হৰিনাম তেওঁ মুখতেই হে ৰাম মন্দমতী বেদয় সবে তাহাক নাজানি অনায়াসে ঔষধক দেই ৰোগীয়াক আনি ৰোগীয়াজনক ঔষধ আনি কৈছে আহক মায়ে মুহিলে নুবুজিলে বেদ বাণী কৃষ্ণ ঠাণ্ডা লাগিছে অকণ ঠাণ্ডা লাগিছে হে কৰ্ম কৰি অক্ষ স্বৰ্গক সাধ প্ৰাণী আহক চাপি আহক হে ৰাম কৰ্মকাণ্ড বেদ তেখে মতি ভৈল জ্বৰ জপ যজ্ঞ কৰ্ম তেখে দেখে কৰ্ম বৰ যজ্ঞ যাগ এইবোৰ এনেই নহয় এইবিলাক যজ্ঞ চব গোটাই ল'ব লাগিব তেতিয়া কৰ্ম যজ্ঞটো হয় নহ'লে কৰ্মটো নহয় যিকোনো কৰ্মটোৱে কৰক কৰ্ম বৰ ডাঙৰ এৰা মিলাবে সম্ভৰ কৰি অনেক পাৰন্তে উচাৰিয়া মন্ত্ৰ মাতি ৰজৰে মহাদান্তে মোক পৰে কোনো আছে বুলি কৰে ৰঙ বৈষ্ণৱক বোলে কোনে ক্ষুদ্ৰ যে পতংগ বৈষ্ণৱৰ আগত বহুত বহুত কথা বহুত মাতা ক'ব নালাগে তৎক্ষণাতে পতংগ হৈ যাব একে আশাই গতিকে সেইটো ক'ব নালাগে পতংগ হে ৰাম বেদ শাস্ত্ৰ নজানে কিছু নাহি পাত্ৰ এৰিলে কৰ্ম ৰাম বুলি মৰয় মাত্ৰ হে ৰাম ভকতিকো কৰি ফুৰে অনেক ধিষ্কাৰ অকৰ্মীৰ অনুগুছে মহা ক্ৰোধ অহংকাৰ সেই সমাজতো থাকিলে কিছুমান অহংকাৰ ভাৱ নাথাকে তোক মই বেয়াকৈ ক'ম তাক কৰ্মী বুলি কৈছে কৰ্মী বুলি কওঁতে ধন থকাজনকে কৈছে কৰ্মী সেইজনৰ অহংকাৰটো থাকিবই গতিকে সেই অহংকাৰ এইটো কৈছে যে কৰ্মী নুগুচয় মহা বুজিছনে এইটো কৈছে ভকতিকো কৰি ফুৰে অনেক ধিষ্কাৰ সিহে জনাটো হয় কৰ্মীৰনো গুচ্ছই মহা ক্ৰোধে অহংকাৰ সেইটোৱেই
ভাগটো তাৰ সেইটো থাকিবই। এ ৰাম কৰ্ম কৰি নেৰাই যাতনা মহাকিলে খও যিহেতু জানন্ত সবে নেদয় উপদেশ। যিটোৱে জানে সেইটোৱে লপ লপাই জাহা তাহা কথা কৈ নাথাকিব। ক'লে এষাৰ ক'ব, হ'লে হ'ব নহ'লে নাই। গতিকে উপদেশ তেওঁ দিব পাৰে। এহেৰাম তাহাৰ নিদান কহোঁ শুনা দূত গণ কৰ্ম মলে চন্ন কৰে অজ্ঞানীৰ মন। চেচ কৰি দিব মন, জ্ঞান বিচলিত হৈ গুচি যাব। তেতিয়া আমাৰ গাতেতো আছে গোটেইকেইটা। আমি যদি সেইখিনি নষ্ট কৰি দিওঁ তেতিয়া আমাৰ এই দেহাটো একো তত্ত্ব নাথাকিব। অজ্ঞানী বুলি ক'লে ন, জ্ঞানটো কেতিয়া ঘটিব? নাশ হৈ যাব। হে ৰাম কৃষ্ণ হেন ঈশ্বৰক কিঞ্চিত নজানয় মন্ত্ৰ তন্ত্ৰ কৰ্ম কৰ্ম হন্ত বুলি মানয়। সি যদি এতিয়াই ধীৰস্থিকে যদি তন্ত্ৰ মন্ত্ৰ কিবা এটা কৈ দিয়ে আপুনি মানিবই লাগিব। সি মান পালেই। যেতিয়া তেওঁ দুআষাৰ বুজাই বা ক'বলৈ হ'ল, তেওঁ সেইখিনিতে আপুনি হাতযোৰ হ'লেও কৰিব। সেই ঠিক তন্ত্ৰ মন্ত্ৰ কৰ্ম মহত্ব বুলি মানিব লাগিব। ৰাম অপিষ্ট কঠিন মন্ত্ৰ দুষ্কৰ কৰ্মত সদায় তাহাৰ শ্ৰদ্ধা নুগুচে মনত। কেতিয়াও তাৰ সেইটো অহংকাৰ ভাৱটো মনৰ পৰা নুগুচেই। গতিকে তাত ক'ত সন্তজন সোমাব? মনত আহিয়ে আছে। ৰাম কমল অক্ষৰ পুষ্প ৰাম কৃষ্ণ নাম অল্প বুলি এৰৈ বোলে আতকো নকাম। কৰ্ণ নুশুনয় আউৰ কথা কহন্তে নাম উপদেশ নেদয় এতেকে মহন্তে। যদি উভতা সুভতাকে যদিহে আপুনি অহংকাৰ ভাৱত সধি থাকে, তেওঁ মহন্ত চিন নিদিয়ে। নাম উপদেশ নেদয় কিয় নিদিয়ে? সেয়াই তোমাক এইটো ক'লে তুমি ইটোলৈ যোৱা। যেনে খানাপতিয়ে ইটোৰ পৰা ক'লে সি সিটোত ধৰিব, এইটো নহয় সিটোলৈ নিব। ঠিক তেনেকুৱা কিছু কথাত ইয়াত কৈছে মহন্তজনে কেতিয়াও চিনাকি নিদিয়ে। ৰাম নাম নকৈ বাৰ আউৰু অভিপ্ৰিয় আছে থাকে যেন যদাপি পোষণ হিংসা কাছে। তাৰ মনলৈকে হিংসা কুষ্টটো নেযায়। যদি চাৰ চিগালে আউৰ কৰে চাপি তাক দেখাইব নেদয় সিংহ তথাপি। যদি চাৰ সিগালে আউৰ কৰে চাপি তাক খেদাই বাক নেদৈ সিংহক তথাপি নালাগে সিংহটো।
কুকুৰে খেদাইতে পাৰে তাক কেলৈ লাগে সিংহ সেইটো কৈছে এ ৰাম সেহি মতে হৰি নাম পৰম মংগল যাৰ উচ্চাৰণে পাৰৈ মহামুখ্য ফল হে ৰাম পাপ পৰাচিত ইটো কোন চাৰ কাম এহি বোলে নজানন্তেও নকৰিলাও নাম এই বুলি নজানন্তেও নকৰিলা নাম কেতিয়াও তাক জ্ঞানটো নিদিয়ে নাজানিলেও জ্ঞানটো তাৰ শূন্য নহয় নাম আৰু এক অভিপ্ৰিয় কহো শুনা দূত পৰম ৰহস্য নাম ধৰ্ম অদভূত কিংকক কৈ আছে যে এয়া চোৱাচোন তোমাৰ হেৰিয়াত আহিছিলোঁ যমৰ দূত এতিয়া যমৰ দূতৰ পৰা তেওঁ আহিলে বিষ্ণুদূত সেইকাৰণে তেওঁৰ নামটো ডাঙৰ এই বুলি যমে দূতসকলক কৈ আছে অজামিল আকৌ হে ৰাম ইহাৰ মহিমা মাত্ৰ জানে যিটো প্ৰাণী এতেকে মুকুতি পায়ে কৈলো সত্যবাণী যেবে জানে জগতে নামৰ তত্ত্ব ভেদ পাইবে সবে মুখ্য হৈবে সংসাৰ উচ্ছেদ এহি বুলি নাম ধৰ্ম নকৰি বিদিত জানিয়া আনসে ৰহিলে কপ্ৰায়িত যিকোনো নাম হওক ধৰ্ম হওক অনুপাম হওক নামৰ মহিমা মতে সেইমতে তেওঁ প্ৰাচী শুদ্ধ কৰি লৈ যাব হে ৰাম আৰু কিছু হেতু আত বুলিবাক পাৰি জানিলে নামৰ যিটো বেদক বিচাৰি নকহিলোঁ তথাপি না মৰ তত্ত্বৰ মৰ্ম নৰ্চা দিল ইটো প্ৰায়শ্চিত ধৰ্ম কৰ্ম হেন মহাব্ৰহ্মজ্ঞান ৰাখন দুষ্কৰ অতে নয় দুষ্টৰ নাম কৰ্মী মনুষ্যৰ এইবোৰ বোলে দুষ্ট কৰ্ম চাৰিবিলাক মনুষ্য বাহিৰে অন্য নাই হে ৰাম আশে আন বচন মুখত সৰি উঠক কৰালৈ যেন যেবে বোলৈ হৰি মুখতে নাম আছে কেও নধৰ ৰয় হৃদয়তে নাম আছে কেও নিচিন ইয়াকে কৈছে বুজায় হে ৰাম নাহি বিজি ভাত নাম নহিবে বিশ্বাস কৰ্মক দেখিবে মিছা ব্যৰ্থাসে প্ৰয়াস নামক ময়েৰি হৈবে পাখণ্ড পৰাই নখণ্ডিলে প্ৰায়শ্চিত এহি অভিপায়ী চবফালে তেওঁ শুদ্ধ খতমতি পাৰি হে ৰাম ৰাখিলন্ত কৰ্মকাণ্ড অজ্ঞানীৰ উপদে
কৰ্মকনি দিব ঘোষ সংসাৰ আপদে। এইবিলাক দিলে বহুত হেৰি দিলে, এইবিলাক বোলে ঘোৰৰ আপদেহে পাল। হে ৰাম উপজি মৰিবে মহা ভঞ্জিয়ানিকাৰ, কোটি কোটি কল্পে নাহি কৰ্মৰ নিস্তাৰ। হে ৰাম জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাম আহে তাহাৰ মুখত। কি হয় বোলে পৰ্বতৰ সমান ওখ হয়, আৰু ধৰ্ম কৰিলে বোলে বোলে দেখিয়ে নাপায়, দেখাজনে দেখিব নাপায়। হে ৰাম নলয় সন্তৰ সং অশিকাৰ নিৰন্দ, জানিবি সেহিহে নিজ পৰম পাখণ্ড। জন্মে জন্মে যিটো আৰাধিয়াছে হৰি, তাহাৰ মুখত নাম আহে সৰসৰি। আপুনি য'তেই নাযাওক, য'তেই নাথাক, আপোনাৰ নাম অন্তৰৰ পৰা সৰসৰি অট'মেটিক সি আহিয়ে থাকে। বহক শুৱক খাওক, য'তেই নাযাওক নামটো তেওঁ আহি থাকিব সৰসৰি। হে ৰাম তাৰ কৃষ্ণ কথাতে উপজে আতি ৰস, শিশি ভাগ্য অন্তে গাৱে হৰি গুণ যশ। তেতিয়া হৰি তেওঁ জানিলে, হৰি নামে গাৱন্ত গাই গাই ভকতক হ'লেও নিজে হ'লেও গায়ে থাকে। তেওঁৰ ওচৰতনো কি বস্তু চাপিব, দেৱতা যক্ষ ৰক্ষ কুপত অহংকাৰ তেওঁৰ ওচৰত নাহে। হে ৰাম শিশিজনে আন একো পুণ্য কৰ্ণে লেখে, হৰি ভকতিক পাইলে প্ৰাণ যেন দেখে। আপোনাক পালোঁ, পাই মোৰ মনটো বা তেখেতৰে হওক আনন্দ লাগিছিলে। মনত যদিও কিবা এটা আছিলে, আহি পোৱা মাত্ৰতে মন আনন্দ, নিৰানন্দ, ভাল হৈ গ'ল দেই অন্তৰৰ কথা। হে ৰাম উপজয় কৃষ্ণত প্ৰেম চিতে ধৰ ৰূপ, জীৱন্তে কৃষ্ণক পাৱে কহিলো স্বৰূপ। হেন বিমৰিষি যিটো মহাবোধিমন্ত, পৰম শ্ৰদ্ধায়ে নিতে ভজয় ভগয়ন্ত। ভয়ো আছে, চিতো আছে, মনো আছে, কিন্তু সেয়া তেওঁ মন চিত বুদ্ধি একতা হৈ ভগৱানক চিন্তা কৰে। হে ৰাম শ্ৰৱণ কীৰ্তন নাম নচাৰয় মুখে, মোৰ দণ্ড যোগ্য আৰু নহিষিতো নৰ। জীৱনতেও থাকোঁতেও এইটো দেহা সিটো নৰ দেহা পায়ে অন্য নাই। হে ৰাম নকৰিবে পাপ সিটো চিতক আহ্লাদ, যদি বাতাহাৰো সিজে পাতে প্ৰমাদে। বহুত ৰং হ'লে, বহু যদি প্ৰেম আহে বিপদো দেখা দিয়ে।
হয় হা সি বেছি গ'লগৈ নহয় নহয় জানো তাৰ বিপদৰ খন্ত বুলি কৈছে দেখে অতি ন ভক্তি স্বলক্ষ্য অঁ সেইটোকে কৈছে হেৰি হৈ যায় নহয় হে ৰাম হৰি নাম কীৰ্তনতে তেখনে হৈব নাশ পাপী হেন বুলি তাৰ নচাৰিব পাশ কেতিয়াও এৰি নিদিয়ে শুন দুত হব কহোঁ অহিত সে বচন কৃষ্ণত একান্ত চিতে অপসিয়া শৰণ একান্ত মুক্তি শূন্য তুমি একান্ত চিতে ল'বা তাত কোনো আহিব নোৱাৰে হে ৰাম ঐৰ পৰা ময়ো মানা কৰোঁ প্ৰতিদিন দেৱে সিদ্ধে তাহাৰেখে গাৱে গুণ গীত দেৱ ঋষি নাৰদে এই গায়ে ফুৰে সেয়া তালৈকে জুতিছে ধৰিছে তেওঁলোকো গায়ে ফুৰিছে হে ৰাম তাসম্বা বাৰণ চাৰিবি সমীপ কিংকৰ লগে ফুৰে কুমদকী গদা গোবিন্দৰ কুমুদকী গদা বিষ্ণু গদাডালৰ নাম শুনিছেনে কুমুদকী গদা হে ৰাম পাইলে হাৰ মুণ্ড গুৰি কৰিবে কোবাই কহিলো স্বৰূপে পাছে মোৰ দুখ নাই এইসকলৰ লগত মানে এই গদা ফুৰে অঁ আৰু তাত খেলি মেলি কৰিলে কোবাই হাৰ মূৰ ভাঙিব কিন্তু দুখ নাই চাই চিতি অঁ তেওঁলোকক ধৰি বান্ধি আনিবলৈ কৈছে সেইটোৱেই হাৰ মোক গুৰি কৰি দিছে নহয় হে ৰাম কহিলো স্বৰূপে পাছে মোৰ হে ৰাম কালো কিছু কৰিবেনো আৰে অপকাৰ সিটো ভকতত নাই মোৰ অধিকাৰ সেইটোত বোলে মোৰ অধিকাৰ নাই সেইটো দিব মই নোৱাৰোঁ অধিকাৰ নাই শাস্তি দিয়াখিনিয়েহে অধিকাৰ আছে নহয় শাস্তি দিলেই নহয় গুৰিয়ে মুৰিয়ে ভাঙিলে তাৰমানে সেই নামত থাকিলে ওচৰলৈ যাবলৈ কোৱা নাই বদমাছখিনি লাগে আৰু তেওঁ বিচাৰ কৰি নামত থাকিলে মানে তেওঁ মানে যাবলৈ কোৱা নাই কিন্তু এহেঁতি আকৌ নেমানিলে নহয় ধৰিয়ে থাকিলে নহয় নহয় ধৰিয়ে থাকিবতো আকৌ ধৰি থকাৰ কাৰণেহে এইটো আৰু মানে বিষ্ণুদূতে আহি কোবাবহি পালে ভাগটো তেওঁলোকৰ বুলিয়ে ভাবিছিলে ভাগটো যে নাই বেলেগ নাই গতিকে নামে কাম কৰে নামে কাম কৰালে এয়া কৈ আছে নামে কি কাম কৰে সেইটোকে আমাক কৈ আছে হয় হেন জানি তাহাং কদু ৰতে পৰি হৰি আপোনাৰ প্ৰাণ ৰাখি ফুৰিবে অন্তৰী চাই চিতি গতিকে যিটো যাৰ কৰ্ম সিহে কৰিম অঁ যিটো জনে ফুৰৈ ৰাম নামক চাৰি পাছে পাছে ফুৰে কৃষ্ণ কৰে গদা ধৰি নামৰ মুখত থাকিব সেইজনৰ ওচৰতে কৃষ্ণ তেওঁ আছে ঈশ্বৰৰ তাত নামে তাত গ'লে কাম নহ'ব তাৰ পাছে পাছে থাকেই আৰু অঁ হে ৰাম হেন ধনু চেনে বাছৰ কপাছ লাগে ৰক্ষা কৰি ফুৰন্ত তোক অনুৰাগে বিষ্ণুৰ পৰম প্ৰিয় ভক্ত বান্ধৱ
ভকত জনৰ মহা সুহৃদ মাধৱ। তেওঁ মাধৱ আৰু সেইকাৰণে দুইজনে লগ নহয় জানো, একেই লগ। শংকৰো যি মাধৱও সেই একেজনে। হে ৰাম তাহাৰ কাছক গৈলে হৈবি ৰুদ্ৰ ভণ্ড, চক্ৰে কাটি তেখনে কৰিবে খণ্ড খণ্ড। হে ৰাম জানি আপুৰিবি দূত আপোনাক মানি, যথাতনো শুন হৰি নাম কৰ্ণে ধনী। কাণে বোলে হৰি নাম নুশুনে ধনী। শ্ৰৱণ কীৰ্তন যত নাহিকে প্ৰচাৰ, সেই সেথা নত দূত কৰিবি সংসাৰ। য'ত নাম নাই, য'ত কাজ নাই, তাতহে মানে ধৰি বান্ধি আনিবলৈ ক'লে, তাতহে ধৰিবলৈ ক'লে। সেইটোৱে। হে ৰাম কহিলো হিত আত এৰিবি সংশয়, আপোনাক ৰাখিয়া ফুৰিবে দূত ছয়। কদাচিতো নচাৰিবি বৈষ্ণৱৰ পাশ, মোৰ বাক্য নকৰিলে হৈবে সৰ্বনাশ। যদি মোৰ কাজখিনিতো নকৰ, হেৰি নকৰ, তেতিয়াহ'লে ইয়াত আৰু কোনো লাভ নাই। মোৰ কৰ্মখিনি কৰিলেহে তোৰ লাভ হ'ব। হে ৰাম মই তোমাৰ শাক দোনাই দিওঁ শাক, আপোন বাতি বিজেবে ৰাখিবি খাক খাক। হে বৈষ্ণৱৰ ঠাইক লাগি নকৰিবি গতি, এহি বুলি দ্ৰুত কষি খাইলা প্ৰতিপতি। ক'বলগীয়া আছে, নজনাটোক জনাব লাগিছে, প্ৰতিদিনে শিকাব লাগিছে। তেতিয়া স্কুললৈতো সেইকাৰণে স্কুলীয়া ল'ৰা ছোৱালীবোৰ যায়, দিনে দিনে তেওঁলোকক আজিতো যি পঢ়ালে, কিন্তু কাইলৈ যদি নাহে সেইটো পাহৰিব, সেইটো নাম গ'ল আৰু গুচি গ'ল। হে ৰাম শুনা সভা সদ পদ মহাভাগৱত, অনুমাত সাৰ নাহি ইটো সংসাৰত, মায়াময় বিষয়তে মৰিলা মজি, মিছা অমিছাত গোৱালা দিন কৃষ্ণ কৰ্ণ ভজি, হৰি ভকতি লাগি কৰিও প্ৰবন্ধ, কৃষ্ণ তনু পূজয় মাত কিনো লোক অন্ধ। এটা এদিন পূজ এদিন নোপূজ, তই কিয় অন্ধ নিচিনাকৈ কৰি আছ? গতিকে আজি তেওঁ জ্বলিছে, কাইলৈও জ্বলিব লাগিব। অন্ধ। হে ৰাম যাৰ নাম লৈলে মাত্ৰ সংসাৰ কদৰি, সেয়াত আচন্ত হেন কৃপাময় হৰি। হে ৰাম যাৱে নতু মিলে মহা দুঘোৰ মৰণ,
সতৰে লৈয়োক প্ৰভু কৃষ্ণ শৰণ। তেতিয়া সতৰে আমাক সৎ খোৱা নিচিনাকৈ শপত খোৱাৰ নিচিনাকৈ তেওঁ প্ৰভু ঈশ্বৰে কৈছে সদায় শৰণ লওক। শৰণত সদায় তিনি নাম পাব। নাই এধায়ে হৈ যাব। কৃষ্ণৰ চৰিত শুনি উক বিশ্ৰাম, সুখে দুখে মুখে নচাৰিবা কৃষ্ণ নাম। হে ৰাম কলিত পঞ্চসত্য, কেশৱে পৰ্বত, মহানিষ্ট কৰি ধনঞ্জয় আগত। নাম বিনে অৰ্জুন তাৰণ তান নাই, নিৰন্তৰে বেদয়ে হিষে অভিপায়। হেন জানি কৃষ্ণ চৰণ চিন্তা চিতে, কৃষ্ণ কথা অমৃতক পিয়া প্ৰতিনিতে। কিমান ধুনীয়া দুঘোৰ যাতনা তৰি বাৰক কাম, নিৰন্তৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম। আচ্ছা এইখিনি খণ্ড শেষ হৈ যাব। ৰাখ দে, হা মই যাওঁ ৰাখিবলৈ কৈছোঁ। ৰাখিম, হ'ব দে আকৌ পঢ়িব সেইবোৰ। ইফালে ৰাখ, এইফালে থ, সিফালৰ পৰা আহিব থ, তাতে থ। ইয়াত নহয়, এইটোৰ পৰা আহিব। এইখন আছে, তাকেতো তাত ৰাখিবলৈ এইখন আছিলে, শেষ হৈ গ'ল। নালাগে ৰাখি ৰাখি নাই, আছে বহুতখিনি আছে। আশাটো পূৰণ হ'ব লাগিব। হ'ব দে, হা বৈও কৈ গৈছে নহয়, বৈ জানিছে টাইম হৈছে। কৃষ্ণ বাৰু ৰাখিবলৈ কৈছে যেতিয়া কৃষ্ণ ধুনীয়া টাইম। হে ৰাম হেন জানি কৃষ্ণ চৰণ চিন্তা চিতে, কৃষ্ণ কথা অমৃতক পিয়া প্ৰতিনিতে। হে ৰাম দুঘোৰ যাতনা তৰি বাৰ কৰা কাম, নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম হৰি ৰাম। কৃষ্ণ হৰি ৰাম আশ্ৰয়োত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰোঁ প্ৰণাম। হৰি ৰাম কৃষ্ণ হৰি ৰাম হৰি সন্তোষে।